নমস্কাৰ সকলোকে স্বাগতম জনালো মোৰ আনটি ভিডিঅ'লে আৰু আশা কৰো আপোনালোক সকলে ভালে আছে। আজিৰ মেখেলা চাদৰৰ ডিজাইনটো সৰতে পুৰণাই আৰু বনালো যেটো ইয়াৰ বেলেগৰ কাপোৰ আৰু সেইকাৰণে ভিডিঅ'টো আপোনালোকক দেখুৱালো অলপমান কেনেকৈ বনালো। আৰু আজিৰ ভিডিঅ'টি পূজাৰ বিশেষ যেহেতু পূজা আহি পাইছে আৰু এতিয়া দেখুৱাইছো এখন মেখেলাখন কেনেকুৱা লাগিছে। পূজাত পিন্ধিব পৰা এজৰ কাপোৰ আৰু এজৰ এয়া চাওক মেখেলাখন। আৰু এটা দেখুৱাই আছো চাদৰখন একেবাৰে সিম্পল, কেৱল লেছ দুটা লগাই দিছো। নেটখনৰ এটা মূৰ লগাই আৰু লেছ দুটা লগাই দিছো, অলপমান হাইলাইট হৈছে আৰু দুপাট্টাৰ থকা লেছটোৱে লগাই দিছো। গমে পাই সবে কি জানিবা এতিয়ালৈকে, আগতেও দিছো এই ভিডিঅ'। আৰু চাওক এনেকৈ কালাৰ কম্বিনেশ্যনটো কেনেকুৱা লাগিছে সেইটো দেখাবলৈ এই ভিডিঅ'টো বনালো। প্ৰথমতেতো মই এই কাপোৰযোৰ অৰেঞ্জ কালাৰটো বনাইছো আৰু মুগা কালাৰত বনাইছো। এতিয়া পিংকত দুজৰে বনালো এয়া। আৰু দুপাট্টাটো বহুত ধুনীয়া হয় আৰু কাপোৰযোৰ মানে এটা দুপাট্টাতে হৈ যায় কাৰণে বহুত মানে কম খৰচতে হৈ যায়। আৰু এতিয়া ব্লাউজটো দেখাই আছো। ব্লাউজটো সিম্পলে বনাইছো আৰু এই ব্লাউজটোৰ পিছটো মানে মেখেলাৰ পিছটোৰ পৰা যিমানখিনি দুপাট্টা ৰৈ গৈছে সেইখিনি মই ব্লাউজৰ হাতত লগাই দিছো। হাতত চাওক সাইড পাৰিটোত আৰু এইটো মাল্টি কালাৰৰ এটা লেছ লগাই দিছো আৰু লটকন কেটাও সেই দুপাট্টাখনত থকা সেই যিমানখিনি ৰৈ গৈছে সেইখিনিৰ পৰাই হৈ গৈছে। হাতখনতো হৈ গৈছে আৰু লটকন দুটাও হৈ গৈছে। তাৰ পৰাই মানে বহুতখিনি বাছি যায় আৰু কাপোৰ লগাব পাৰি। আৰু এইকেইটাতো ৰৈ গৈছে মাজৰ কেইটা, এইকেইটা ইচ্ছা কৰিলে চাদৰখনত লগাব পৰা গ'ল হয়, যেহেতু বেলেগৰ কাপোৰ লগাব পৰা নাই সেইকাৰণে লগোৱা নাই। চাওক ইয়াতে ভালেকেইটাই ফুল থাকে, আপোনালোকে ইচ্ছা কৰিলে লগাই ল'ব পাৰিব। কাপোৰযোৰ আৰু বেছি ধুনীয়া হ'ব, হেভি হ'ব, বহুত ধুনীয়া দেখিব তেতিয়া। এই মেখেলাখনত যিমানখিনি দুপাট্টা লগাইছো তাৰে পৰা মানে ছাইডত অলপমান ৰৈ যায় আৰু সেইখিনিতে আপোনালোকে মানে হাতত লগাই ল'ব পাৰিব পাৰিটোত। চাওক এইটো কিমান ডাঙৰ হয় এইটো দুপাট্টাটো, আৰু লটকনটোও বনাব পাৰিব ইচ্ছা কৰিলে, মানে তেনেকৈ ধৰণৰ বচাই। আৰু এতিয়া দেখুৱাই আছো অলপমান কাপোৰযোৰ কেনেকৈ বনালো। আৰু ইয়াতো দুপাট্টাটোৰ লগতে আহে, এইটো খুলি লগাই দিলো সাইড পাৰিত আৰু পুৰা হৈ যায়, গোটেই চাদৰখনত হৈ যাব দুও চাইডে। একদম কম খৰচত ধুনীয়া কাপোৰ বনাই ল'ব পাৰিব। আৰু পূজাত যিহেতু অলপমান নেটৰ বা এই ধৰণৰে কাপোৰ পিন্ধে পূজাত অলপমান ভাল লাগে এইটো ধৰণৰ কাপোৰ। এবাৰ ট্ৰাই কৰিব পাৰে আপোনালোকে ইচ্ছা কৰিলে। আৰু এয়া হ'ল মেখেলাখন। আগত মই ফলছটো লগাই লৈছিলোঁ, কিন্তু একেবাৰে লগাই লোৱা নাই, ফলছটো লগাই থৈছোঁ। তাৰপিছত ওপৰত দুপাট্টাখন লগাইছোঁ আৰু তাৰপিছতহে মই গোটেইটো চিলাই কৰি ফলছটো লগাই দিছোঁ। তেতিয়াহ'লে কি হয়, চিলাইটো ভিতৰত সোমাই যায়, যিটো জইনৰ চিলাইটো সেইটো ভিতৰত সোমাই যায় আৰু ধুনীয়া দেখা হয়। বহুতকে দেখা পাওঁ মই ডাইৰেক্ট দুপাট্টাটো লগাই আৰু ডাইৰেক্ট ওপৰৰ পৰা তললৈকে চিলাই কৰি দিয়ে। তেতিয়া মানে চিলাইটো দেখা পোৱা যায়, ভিতৰৰ চিলাইটো মানে জইন দিয়া চিলাইটো দেখা পোৱা যায়। আৰু মই সেইকাৰণে এই ধৰণে চিলাই কৰোঁ। আপোনালোকে কমেণ্ট কৰিব কেনেধৰণে চিলাই কৰে। আৰু এতিয়া দেখাম কাপোৰযোৰৰ ফাইনেল লুকটো। চাওক ইয়াতে কিমান ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু যদি কাপোৰযোৰ চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ চেনেলটি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'বিলাক যদি ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোকে শুভেচ্ছা থাকিল পূজালৈ। আজিলৈ আহিছোঁ, ধন্যবাদ।